কি ক'ব? হয়, যোৱাকালি যেটো ফেচবুকৰ জৰিয়তে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যেটো গম পালোঁ, UPPL চৰকাৰে যেটো 5 লাখ টকীয়া যেটো চেক বিতৰণ কৰিছে নেমচু সংগঠনৰ নাম লৈ, এইটো এটা নিন্দনীয় কথা, এইটো এটা দুৰ্ভাগ্যজনক কথা। কাৰণ এই নেমচুৰ পৰা বদৰুল ইছলামক 1 বছৰ আগতে তেওঁক বহিষ্কৃত কৰা হৈছে। আৰু নেমচু সংগঠনৰ যেটো সভাপতি, বৰ্তমান যেটো সভাপতি আমাৰ আছে, এইটো সভাপতিৰ নাম হৈছে গোলাপ ৰব্বানী আৰু সাধাৰণ সম্পাদক হৈছে বাহাৰুল ইছলাম। তেওঁলোকৰ লগত বুজাপৰা নকৰি UPPL চৰকাৰে যেটো 2-3 জন বহিষ্কৃত নেতাক লৈ যেটো চেক বিতৰণ কৰিছে, এইটো এটা নিন্দনীয় কথা, এইটো এটা ঘৃণনীয় কথা। কাৰণ আগন্তুক নিৰ্বাচনৰ পাক মুহূৰ্তত এইটো চেক বিতৰণ যেটো কৰিছে UPPL চৰকাৰে, এইটো কি বুজাব খুজিছে? যদি সৰু সৰু ল'ৰা ছোৱালীকে যদি সোধা হয় যে নেমচুৰ সভাপতি কোন, সকলোৱে ক'ব নেমচুৰ সভাপতি হৈছে গোলাপ ৰব্বানী। কাৰণ এই যে নেমচুৰ নাম লৈ যেটো চেক বিতৰণ কৰিছে, এইটো এটা অতি দুৰ্ভাগ্যজনক কথা, এইটো এটা নিন্দনীয় কথা। দেখিবলৈ পালোঁ যে ABMCৰ সভাপতি হৈছে টাইচন হুছেইন ডাঙৰীয়া। কাৰণ BTC অঞ্চলৰ যিকোনো সৰু ল'ৰা ছোৱালীকো যদি সোধা হয় যে ABMCৰ সভাপতি কোন, সকলোৱে ক'ব ABMCৰ সভাপতি টাইচন হুছেইন ডাঙৰীয়া। কিন্তু কালি যেটো গম পালোঁ, কালি যেটো দেখিবলৈ পালোঁ যে ABMCৰ নাম লৈ যেটো চেক বিতৰণ কৰিছে, ABMCৰ এই 2-3 জন যেটো নেতা, বহিষ্কৃত নেতা, তেওঁলোকে ABMC নকৰে, তেওঁলোকে খালি এনেই মানে 2-3 জন মিলি যে সংগঠন এটা বনাইছে, তেওঁলোকক চেক বিতৰণ কৰিছে। কাৰণ UPPL চৰকাৰে এই নিৰ্বাচনৰ সন্মুখত ৰাখি চেক বিতৰণ কৰাৰ মান্যতা কি হ'ল? যি সময়ত UPPL চৰকাৰে উন্নয়ন কৰিবলৈ ঢাকঢোল বজাইছিল, সেই সময়ত উন্নয়ন নকৰি কিছু দল সংগঠনক 5 লাখ টকীয়া চেক বিতৰণ কৰি যেটো উন্নয়ন কৰিব বিচাৰিছে, এইটো এটা নিন্দনীয় কথা। কাৰণ চেক বিতৰণ কৰিলে, দল সংগঠনক চেক বিতৰণ কৰিলে BTCত উন্নয়ন নহয়। কাৰণ UPPL চৰকাৰে এইটো যেটো কাম কৰিছে, এইটো একেবাৰে নিন্দনীয় কথা। আপোনালোকে গম পায় যে BTCত যদি কোনোবাক যদি সোধে যে নেমচুৰ সভাপতি BTCৰ কোন, তেওঁলোকে ক'ব নেমচুৰ সভাপতি হাফিজুল ইছলাম, BTRৰ সভাপতি হাফিজুল ইছলাম। আৰু যদি কয় কেন্দ্ৰীয় সমিতিৰ নেমচুৰ কোন, সকলোৱে ক'ব গোলাপ ৰব্বানী ডাঙৰীয়া। কিন্তু বদৰুল ইছলামক 1 বছৰ আগতে বহিষ্কৃত কৰা হৈছে, তেওঁক লৈ UPPL চৰকাৰে যেটো কালি যেটো চেক বিতৰণ কৰিছে, এইটো কিন্তু একেবাৰে নিন্দনীয় কথা। আপোনালোকে গম পায় যে ABMC সংগঠনটো, সকলোৱে গম পায় যে বহুত ABMC সংগঠনটো সকলোৱে জানে যে ABMCৰ সভাপতি হৈছে টাইচন হুছেইন ডাঙৰীয়া। কিন্তু যোৱাকালি যেটো ABMC চেক বিতৰণ কৰিছে, সেইসকল নেতা কিন্তু বহিষ্কৃত নেতা চেক বিতৰণ কৰিছে। কিন্তু আপোনালোকে BTC অঞ্চলত যিসকল BTCত যিসকল সংখ্যালঘু ৰাইজ আছে, তেওঁলোকক যদি আপোনালোকে সোধে যে ABMCৰ সভাপতি কোন, সকলোৱে ক'ব যে ABMCৰ সভাপতি হৈছে টাইচন হুছেইন। কিন্তু ABMCৰ সভাপতি যেটো আজম ডাঙৰীয়া UPPL চৰকাৰে যেটো মানি লৈছে, কিন্তু এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। কাৰণ এই BTR ABMC যেটো কৰিছে, এইটো কিন্তু UPPL চৰকাৰে BTR ABMC বনাইছে, মই ভাবোঁ। বদৰুল ইছলাম আছে কোন? বদৰুল ইছলামৰ ঘৰ হৈছে দৰঙত। বদৰুল ইছলাম BTRৰ একো নহয়, তেওঁ BTRৰ বাসিন্দাও নহয়। কিন্তু BTCত আহি তেওঁ যেটো দালালি কৰি আছে, এইটো কিন্তু এইটো দালালি বুলি ক'ম, আপোনালোকে গম পায় যে তেওঁৰ ঘৰ হৈছে দৰং জিলাত, কিন্তু BTRত আহি দালালি কৰি আছে। কাৰণ দালালি কৰি আছে মানে কি, UPPL চৰকাৰৰ পৰা মানে 5 লাখ টকা লৈ আছে, আৰু মাজে মাজে লৈছে, এইটো আমি গম পাম।